পাইছো মানুহকেইটা পোৱা নাই। কি ক'ব ইতিমধ্যে 8টাকৈ সোণালী বান্দৰ উদ্ধাৰ হৈছে বিলুপ্ত প্ৰজাতিৰ আৰু ইতিমধ্যে জানিব পোৱা মতে এটা মৃত অৱস্থাত উদ্ধাৰ হৈছে এই সন্দৰ্ভত কি ক'ব? এতিয়া আমি এনিমেলকেইটা আমাৰ চেছ কৰা হৈছে তাৰপিছত আমি এতিয়া হেল্থ চেকআপ কৰিলোঁ মই ভেটেনাৰী হিচাপত 7টা লাইভ আছে এটা মৰিছে তাৰে আমাৰ 3টা এডাল আছে মেল আৰু 3টা এডাল ফিমেল এটা হ'ল জুভেনাইল ফিমেল আৰু যিটো মৰিছে এডাল ফিমেল আছে। এতিয়া বাকীকেইটা আমি হেল্থ চেকআপটো কৰিলোঁ এতিয়া মানে অলমষ্ট এভাৰেজ হেল্থ আছে তো ৰিলিজিবল হয় আমি যদি প্ৰচিডিউৰ মতে যদি আমাৰ কোৰ্টৰ প্ৰচিডিউৰ মতে আমাক যদি এইটো ৰিলিজ কৰিব লাগে আমি ৰিলিজ কৰিব পাৰোঁ। এতিয়ালৈ মানে সম্পূৰ্ণ সুস্থ বুলি ক'ব পাৰোঁ? সুস্থ ক'ব পাৰোঁ। আমি এই পানী দিলোঁ খাদ্য দিলোঁ খাইছে গোটেইকেইটা খাইছে যিকেইটা আছে। কেতিয়া মানে এইবিলাক মানে ধৰা হৈছিল চোৰাং চিকাৰী? এইটো আমি ষ্টেটমেণ্টটো এতিয়ালৈকে ভালকৈ ল'ব পৰা নাই এইটো হয়তো এখন মানে এদিনত ধৰা নাই এইটো অলপ মানে ধৰি ৰাখি হয়তো মানে এক লগত কৰাই মানে সেইটো আনিছে আৰু লগতে যি চোৰাং চিকাৰী আজিৰ দিনতো আজিৰ যুগতো এনেকুৱা মানে ৱাইল্ড লাইফ ট্ৰাফিকিং চলি আছে এইটো দুৰ্ভাগ্যজনক। এইটো যোৱা যিটো ৰাতি 12টা 12:30মান বজাত মানে খবৰ পাইছোঁ এনেকুৱা মানে হৈছে আমাৰ যিটো কাছকট্ৰা চক তাতে তো লগে লগে মানে আমাৰ ষ্টাফ প্ৰটেকশ্যনৰ পৰা আহিছে ৰাণীকাটা ৰেঞ্জৰ পৰা আহিছে দেখা পাইছে বান্দৰ সোণালী বান্দৰ কেইটাক মানে বস্তাত ভৰাই ইমিডিয়েট ৰিলিজ পিঞ্জৰা আনি যোগাৰ কৰি পেলাই দি দিছোঁ মানাছৰ পৰা এটা আমাৰ যিটো চকৰচিলা ৱাইল্ড লাইফ তাৰ পৰা এটা 2টা পিঞ্জৰা আনি পেলাই সিহঁতক এতিয়া পিঞ্জৰাৰ ভিতৰত ৰখা হৈছে। এইটো আমি সোনকালে মানে সিহঁতৰ নেচাৰেল হেবিটেটত আমি এৰি দিব লাগে নহ'লে সিহঁতৰ মানে কিবা খুব মানে দুৰ্বল খাব পৰা